নমস্কাৰ বন্ধুসকল ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল মই আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা আইটি সেক্টৰৰ ষ্টক হয় বন্ধুসকল যোৱাকালি ভিডিঅ' বনাই পেলাই মই কৈছিলোঁ যে আজি এটা আইটি সেক্টৰৰ ষ্টক আপোনালোকৰ কাৰণে লৈ আহিম যিটো ষ্টকে খুব সুন্দৰ পাৰফৰ্মেন্স দেখুৱাই আছে তো বন্ধুসকল বেছি দেৰি নকৰোঁ আমি ষ্টকটোৰ ফালে যাম কিন্তু তাৰ আগত নিশ্চয় ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যদি ষ্টক মাৰ্কেট জ্ঞান চেনেলটোলৈ আপোনালোক ফাৰ্ষ্ট টাইম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ কাষত থকা বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকে তো আহক বন্ধুসকল আমি ষ্টকটো চাওঁ আৰু কিন্তু ষ্টকটো নামটো লৈ যোৱাৰ আগতে বা ষ্টকটোৰ ফাণ্ডামেণ্টেলছখিনি চোৱাৰ আগত মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিম প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক কাৰণ বহুতখিনি জানিব লগা ইনফৰমেশ্যন আপোনালোকে যদি স্কিপ কৰি চায় তেতিয়াহ'লে গম নাপাব আৰু যদি গম নাপায় আধৰুৱা ইনফৰমেশ্যন সদায় হানিকাৰক তো বন্ধুসকল এইখিনি আপোনালোকে জানে তো যিসকল বিগিনাৰ্ছ আছে আৰু যিসকলে ষ্টক মাৰ্কেটত ভালদৰে কাম কৰিব খুজিছে যিসকলে নিজৰ প্ৰফিট 2 গুণ বা 3 গুণ যদি ভালকৈ প্ৰফিট অৰ্জন কৰিব বিচাৰিছে তেতিয়াহ'লে স্কিপ নকৰি শেষলৈকে ভিডিঅ'টো চাই থাকক তো আহক বন্ধুসকল আমি ষ্টকটো চাওঁ তো বন্ধুসকল যিটো ষ্টকৰ বিষয়ে আমি ক'বলৈ গৈছোঁ তো সেই ষ্টকটো আপোনালোকে ইয়াত চাব পাৰে মাৰ্কেট কেপ চাব পাৰে যে 14,747 crore তো এটা মিড কেপ কোম্পানী হয় বন্ধুসকল এইটো আপোনালোকে লক্ষ্য কৰি যাব কাৰণ মিড কেপ বুলি মই কৈছোঁ কাৰণ মাৰ্কেটত আপোনালোকৰ তিনিটা ধৰণৰ শ্বেয়াৰ থাকে এটা হ'ল স্মল কেপ এটা হ'ল মিড কেপ এটা হ'ল লাৰ্জ কেপ যদি লাৰ্জ কেপ ষ্টকত আপোনালোকে যায় তেতিয়াহ'লে কম্পেৰিটিভলি অকণমান ৰিস্কটো কম থাকে যেন লাগে তো আপোনালোকৰ ৰিস্ক যদি কম থাকে তেতিয়াহ'লে অকণমান শ্ল' চলে লাৰ্জ কেপ ষ্টকবোৰ আৰু যদি মিড কেপ ষ্টক হয় তেতিয়াহ'লে আপোনালোকে এটা ভাল ৰিটাৰ্ণো পোৱা সোনকালে মানে 100-200% ধৰক এক বছৰৰ ভিতৰতে আপোনালোকে ৰিটাৰ্ণ এটা পাই যোৱাৰ চান্স থাকে কিন্তু তেনেকৈ আপোনালোকৰ অলপমান ডাউনো হ'ব পাৰে যেনেকৈ এফএল ইণ্ডিয়া যিটো শ্বেয়াৰ আছে সেই শ্বেয়াৰটো মই আগতে কৈছিলোঁ যিটো ষ্টক মই 5,200তো আপোনালোকৰ ভিডিঅ' বনাই যে কিনিব কৈছিলোঁ যে লং টাৰ্মৰ কাৰণে মই এতিয়াও কৈছোঁ যদি কোনোবাই কিনিছে এতিয়া হোল্ড কৰক কাৰণ 4,200 ৰুপিজলৈকে ষ্টকটো আহিছে কোনো কথা নাই বন্ধুসকল ষ্টকটো উঠি যাব আপোনালোকৰ এটা বস্তুৱে বিচাৰে সেইটো হ'ল টাইম তো কাৰণ এইটো সেই এফএল ইণ্ডিয়াটো এটা মিড কেপ ষ্টক চাইজৰ কোম্পানী হয় তো সেইকাৰণে যে অকল উঠি থকাটোৱে আপোনালোকে এনজয়মেণ্ট কৰিলে নহ'ব অকণমান যদি ডাউন হৈ যায় তেতিয়াও ষ্টকটোৰ লগত থাকিবলৈ আপোনালোকে শিকিব লাগিব তেতিয়াহে আপোনালোকে ভাল এটা প্ৰফিট অৰ্জন কৰিব পাৰিব তো বন্ধুসকল এইটো তেনেকুৱা ধৰণৰ এটা মিড কেপ চাইজৰ কোম্পানী হয় আৰু আপোনালোকৰ কোম্পানীটো চাব পাৰে যে যোনটো ষ্টক পি তো 91 অকণমান হায়াৰ ভেলুৱেশ্যনত অকণমান আছে বন্ধুসকল কিন্তু আপোনাৰ জানে যে ভাল ষ্টক অকণমান হায়াৰ ভেলুৱেশ্যনত থাকে তো তাৰ লগত আপোনালোকে চাব লগা কথা হ'ল আপোনাৰ ৰিটাৰ্ণ অন ইকুইটি আৰু ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়ড আৰু ৰিটাৰ্ণ অন ইকুইটি চাওক দুয়োটাই 30ৰ ওপৰত এটাতো 40ৰ ওচৰে আছে তেতিয়াহ'লে বন্ধুসকল কি সুন্দৰভাৱে আপোনালোকৰ এই ষ্টকটোৱে ৰিটাৰ্ণ অৰ্জন কৰি দিছে নিজৰ শ্বেয়াৰ হোল্ডাৰ আপোনালোকে অনুমান লগাব পাৰে এই দুটা চাই পেলাই তো এই দুটা চোৱাটো খুব জৰুৰী এই দুটাৰ কমপ্লিট আৰু ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়ড মানে হ'ল যোনটো কোম্পানী মই আপোনালোকক কৈ দিওঁ যিবিলাকে নাজানে বিগিনাৰ্ছ হয় তো ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়ড মানে হ'ল যিটো কোম্পানীয়ে যিখিনি পইচা লগাই পেলাই তাৰে ওপৰত কিমানখিনি ৰিটাৰ্ণ পাইছে তো সেইটো হ'ল ৰিটাৰ্ণ অন কেপিটেল এমপ্লয়ড আৰু ৰিটাৰ্ণ অন ইকুইটি মানে হ'ল যদি ষ্টক মাৰ্কেটৰ পৰা যিমানখিনি পইচা উঠাইছে কোম্পানীটো তাৰে ওপৰত কিমানখিনি ৰিটাৰ্ণ অৰ্জন কৰি দিছে তো সেইটো হ'ল আপোনাৰ ৰিটাৰ্ণ অন ইকুইটি তো আপোনালোকে এইটো স্মলকৈ জানি লওক মই ইয়াৰ ওপৰত ভালকৈ ব্ৰিফলি আলোচনা কৰি মই ভিডিঅ' বনাম পিছত আপোনালোকে নিশ্চয় চাব তো ফেচ ভেলু আপোনালোকে চাব পাৰে যে ইয়াত 2 তো এইখিনি আমি চাওঁ তাৰপিছত আমি অকণমান ষ্টকটোৰ সেই চাওঁ যিটো সেলস আপোনালোকে এটা অকমান ৰিজাল্টখিনি আমি চাওঁ তো আপোনালোকৰ আগত এতিয়া ৰিজাল্টটো আহি গৈছে আপোনালোকে চাব পাৰে যে প্ৰথমতে আমি চাম যে মাৰ্চ 2020 আৰু মাৰ্চ 2021 মানে ইয়াৰ অন ইয়াৰ আৰু তাৰপিছত ইয়াত আছে ডিচেম্বৰ 2020 মানে এইটো হ'ল কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ আপোনালোকে চাব পাৰে যে মই ইয়াত সেলসটো চাব পাৰে যে আপোনালোকে প্ৰথমতে মাৰ্চৰ হৈছে 186 তো এতিয়া হৈছে 208 মানে কি সেলসটো বাঢ়িছে সেলস বাঢ়িলে কোম্পানীটো মানে ক'ব পাৰে যে আমি এটা গ্ৰ'য়িং মোডত আছে তাৰপিছত আপোনালোকে চাব অপাৰেটিং প্ৰফিট আপোনালোকৰ 2020 মাৰ্চত আছিল 21 আৰু তাৰপিছত এতিয়া 2021 মাৰ্চত আপোনালোকে চাব যে 55 crore হৈ গৈছে তেতিয়াহ'লে কিমানখিনি এটা ওপৰলৈকে আগবাঢ়িছে আপোনালোকে নিজে অনুমান লগাব পাৰে আৰু তাৰপিছত চাব পাৰে যে কোৱাৰ্টাৰৰ ষ্টকটো ওপৰলৈকে উঠি গৈ আছে তো সেইটো এটা ভাল চাইন যদি আপোনালোকে এটা লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰে মই সেইকাৰণে ইয়াৰ অন ইয়াৰ আপোনালোকক কওঁ যে লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিলে সদায় ইয়াৰ অন ইয়াৰ সদায় চাব লাগে কোম্পানীটোৰ ৰিজাল্টটো কাৰণ আপোনালোকে যিহেতু লং টাৰ্মৰ কাৰণে ইনভেষ্ট কৰিব তেতিয়াহ'লে বছৰৰ কিমান ভাল কাম কৰি আছে নে বেয়া কাম কৰিছে সেইটো বছৰতে গম পায় তো সেইটো কাৰণে ইয়াৰ অন ইয়াৰটো চাব লাগে তো তাৰ লগত আমি এতিয়া চাম যে কোম্পানীটোৱে এইবোৰ সকলোখিনি হৈ যোৱাৰ পিছত আপোনাৰ নেট প্ৰফিট কোম্পানীটোৰ কিমান আছে তো আপোনাৰ চাব নেট প্ৰফিট তো আগতে আছিল 5 crore অনলি 5 crore তো এতিয়া হৈছে 37 মানে কোম্পানীটোৱে 7 গুণ নিজক 7 গুণ বঢ়াই দিছে তেতিয়াহ'লে আপোনাৰ চাব যে নেট প্ৰফিট কোম্পানীটোৰ 7 গুণ বাঢ়িছে তো আৰু ইয়াৰ অন ইয়াৰ এইটো হ'ল ইয়াৰ অন ইয়াৰ আৰু এইটো হ'ল কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ আপোনালোকে দেখিব পাৰিছে যে সেইটো বাঢ়িছে তো তেতিয়াহ'লে খুব সুন্দৰ তাৰ লগত আমি এতিয়া চাব লাগিব যে বেলেঞ্চ শ্বীটখন কোম্পানীৰ সকলোতকৈ ইম্পৰ্টেণ্ট মই সদায় কওঁ যে বেলেঞ্চ শ্বীটখন চাব লাগে তো এতিয়া বেলেঞ্চ শ্বীটখন চাম ওপৰে অকণমান চাব লাগে যে আপোনাৰ ৰিজাৰ্ভ চাওক যেতিয়া কোম্পানীটো আমাৰ হাতত এতিয়া আছে 2012 পৰা
আপোনালোকক মই দেখুৱাইছোঁ অকণমান 2012ৰ পৰা আমাৰ হাতত এতিয়া ডেটাখিনি আছে তো ইয়াত চাব পাৰে যে আপোনালোকে ৰিজাৰ্ভ চাব পাৰে যে 74 আছিল যেতিয়া 2012ত আহিছিল তো এতিয়া সেই ৰিজাৰ্ভ আহি পেলাই আপোনালোকে চাব পাৰে যে 518 পাই গৈছে তেতিয়াহ'লে কিমান সুন্দৰভাৱে নিজক গ্ৰ' কৰি আছে কোম্পানীটো আপোনালোকে চাব পাৰে মাজতেতো আপোনালোকে চাব পাৰে লাষ্ট 2019তো এইটো মাইনাছত গুচি গৈছিল ৰিজাৰ্ভ কিন্তু তাৰপিছত কেনেকৈ ধৰণে গ্ৰ' কৰিছে আপোনালোকে চাব পাৰে কিমান কাম বেক কৰিছে সুন্দৰভাৱে তো চাব লাগে কোম্পানীৰ হাতত ধাৰ আছে নে তো ধাৰো অকণমান আছে তো ধাৰ থকাটো বেয়া কথা নহয় কাৰণ আমি অকণমান আগতে চাই আহিছোঁ যে কোম্পানীৰ প্ৰফিট তেনেকৈ অৰ্জন কৰিছে তো ধাৰ থাকিলে আৰু ইমান এটা ধাৰণা আগতকৈ কমেই হৈছে ধাৰটো তেতিয়াহ'লে আৰু কেইদিনমান পিছত চাগে কোম্পানীটো ধাৰটো মাৰিও দিব পাৰে কাৰণ মই কিয় কৈছোঁ মাৰি দিব পাৰে আপোনালোক কোম্পানী মেনেজমেণ্ট দেখুৱাম কোম্পানীৰ প্ৰমোটাৰৰ নাম দেখুৱাম তাৰপিছত গম পাব আপোনালোকে কিয় কৈছোঁ তাৰপিছত আপোনালোকে এতিয়া চাব পাৰে যে টোটেল এছেটছ তো এতিয়া টোটেল এছেটছো আপোনালোকে কি সুন্দৰভাৱে গ্ৰ' হৈছে এতিয়া 900ৰ ওচৰে পাজৰে গৈ পাইছে তো এইটো এটা খুব সুন্দৰ তাৰ লগত আপোনালোকে কেছ ফ্ল' চাব পাৰে কেছ ফ্ল' মানে অল কোম্পানী কাম কৰিছে যে তাৰ লগত তাৰ পৰা কিমানখিনি কেনেকৈ ইনকাম জেনেৰেট কৰিছে তো ইয়াত চাব লগা কথা হ'ল যে কেছ ফ্ৰম অপাৰেটিং এক্টিভিটি তো নিজৰ যোনটো ক'ৰ বিজনেছ কোম্পানী ক'ৰ বিজনেছৰ পৰা কিমানখিনি পইচা পাইছে তো চাব পাৰে যে 150 খুব সুন্দৰ আৰু নেট কেছ ফ্ল' চাব পাৰে যে এইটো পজিটিভত আছে আৰু বাঢ়ি গৈছে এইটো সুন্দৰ তাৰপিছত আমি এতিয়া চাম যে কোম্পানীৰ যিটো প্ৰমোটাৰ শ্বেয়াৰ হোল্ডিং তো ইয়াত চাব পাৰে যে আপোনালোক প্ৰমোটাৰৰ হাতত আছে যে 53.25% একদম কনষ্টেণ্ট শ্বেয়াৰ হোল্ডিং আছে তো এফ আই হাতত আছে 7%ৰ আশে-পাশে আৰু ডি আইৰ হাতত আছে 7%ৰ আশে-পাশে আৰু পাব্লিকৰ হাতত আছে 32%। তো মই এতিয়া আপোনালোকে ইয়াতে প্ৰমোটাৰত ক্লিক কৰি পেলাই মই ইয়াত এটা আপোনালোকৰ নাম দেখুৱাব বিচাৰিছোঁ চাব পাৰে যে প্ৰমোটাৰৰ নাম অশোক সুত্তা। তো বন্ধুসকল যিসকলে এতিয়া ষ্টক মাৰ্কেটত ভালদৰে জানে তো তেওঁলোকে গম পাই গৈছে কোনটো কোম্পানীৰ কথা কৈ গৈছোঁ আৰু আপুনিও যদি গম পাই গৈছে তেতিয়াহ'লে মোক কমেণ্ট বক্সত নিশ্চয় জনাব যে আপুনি কোম্পানীটোৰ নামটো গম পাই গৈছে। তাৰপিছত চাব যে অশোক সুত্তাৰ হাতত চাব যে 40.90% অৰ্থাৎ অশোক সুত্তাৰ হাতত আছে যে প্ৰমোটাৰ আৰু তাৰ লগত ইয়াত চাব যে অশোক সুত্তা মেডিকেল ৰিচাৰ্চ স্লিপ তো এইটোৰ আণ্ডাৰত আছে 12%, মানে এই তেওঁৰ এটা মানুহৰ আণ্ডাৰতে আপোনালোকে চাব পাৰে যে 52% শ্বেয়াৰ আছে। তেতিয়াহ'লে ভাবিব পাৰে যে এই কোম্পানীটো অকল মানে তেওঁৰে আৰু বাকীখিনি যিখিনি সৰু সৰু প্ৰমোটাৰ আছে সেইখিনিও তেওঁৰ ফেমিলিৰে মানুহ হয় আপোনালোকে চাব পাৰে। তো ইয়াত মই কিয় ক'লোঁ এতিয়া আপোনালোকে কোম্পানীটোৰ নামটো আমি জানো তাৰপিছত আপোনালোকে গম পাব যে কিয় কৈছোঁ। তো বন্ধুসকল কোম্পানীটোৰ নাম আপোনালোকৰ আগত হৈ গৈছে। তো কোম্পানীটোৰ নামটো হ'ল হেপিয়েষ্ট মাইণ্ডছ এণ্ড টেকন'লজিছ লিমিটেড, আপোনালোকে হয়তো কোম্পানীটোৰ নামটো জানে। তো এতিয়া আজিৰ দিনটোত চাব পাৰে যে কোম্পানীটো কি সুন্দৰভাৱে 16% আগবাঢ়িছে আৰু আজি বুলি নহয় যেতিয়াৰ পৰা আহিছে তেতিয়াৰ পৰা কোম্পানীটো দৌৰি আছে চাব পাৰে। প্ৰথমতে অহাৰ লগে লগে অকণমান মানুহবিলাকে ভয় কৰিছিল কাৰণ অকণমান ডাউন গৈ পেলাই কনচলিডেশ্যনত আছিল, কিন্তু যেতিয়াৰ পৰা উঠা ষ্টাৰ্ট দিছে তেতিয়াৰ পৰা আজিলৈকে উঠি আছে। তো বন্ধুসকল মিড কেপ চাইজৰ কোৱালিটিৰ মই ক'লোঁ যে মিড কেপ চাইজ যেতিয়া কোৱালিটি হ'ব তেতিয়া ষ্টক এটা এনেকৈ বাঢ়ি থাকিব, কিন্তু ডাউন হ'লেও এনেকৈ আপোনালোকে হোল্ড কৰিব জানিব লাগিব কাৰণ ডাউন হ'লেও সেনেকৈ ডাউন হ'ব যেনেকৈ এফএল ইণ্ডিয়াত এতিয়া বৰ্তমান হৈ আছে। তো এই হেপিয়েষ্ট মাইণ্ডছ টেকন'লজি কামটো কি কাম কৰে আমি অলপমান চাওঁ। হেপিয়েষ্ট মাইণ্ডছ টেকন'লজিৰ বিষয়ে আমি অকণমান পঢ়োঁ বন্ধুসকল। তো আপোনালোকে চাব পাৰে ইয়াত আহি গৈছে, ইয়াত চাব পাৰে যে হেপিয়েষ্ট মাইণ্ডছ টেকন'লজি ফাউণ্ড যে 2011ত এইটো ফাউণ্ড হৈছিল আৰু আপোনালোকে চাব পাৰে যে হেডকোৱাৰ্টাৰ চাব পাৰে ক'ত কৰিছে, বেংগলোৰত আছে হেডকোৱাৰ্টাৰ আৰু তাৰ লগত অপাৰেশ্যনছ যিকেইটা অফিচ US আছে, UK আছে, কানাডা, অষ্ট্ৰেলিয়া, মিডিল ইষ্ট সকলোতে এইটো কোম্পানী কাম কৰে। তো আৰু এইটো এটা কোম্পানী কাম হয়। এইটো চাব পাৰে যে IT কোম্পানী ৰেংক 4 ইন IT ছাৰ্ভিচ IT ছাৰ্ভিচৰ ৰেংক 4 কোম্পানী হয় বন্ধুসকল। এইটো চাব পাৰে যে মই এতিয়া কিয় কৈছোঁ আপোনালোকে যে অকণমান আগতে যে মই দেখুৱাই আছিলোঁ যে অশোক সুত্তা। তো অশোক সুত্তা কোন হয় এইটো আপোনাৰ চাব চেয়াৰমেন কোম্পানীৰ। তো তেওঁ আগতে কি আছিল আপোনালোকে হয়তো জানে যে উইপ্ৰ যিটো কোম্পানী, উইপ্ৰ কোম্পানীটো আপোনালোকে 15 ইয়াৰ্ছ এইটো অশোক সুত্তাৰ আণ্ডাৰত আছিল আৰু জানে যে উইপ্ৰ কোম্পানীৰ যে লাষ্ট 10 ইয়াৰ্ছতো যদি কোনোবাই যদি ইনভেষ্ট কৰি আছে 10,000 ৰুপিজ এটা তেওঁৰ এতিয়া 1 কোটি টকাৰ ওপৰত পইচা হৈ গৈছে, তেতিয়াহ'লে ভাবিব পাৰে যে কিমান সুন্দৰভাৱে তেওঁ উইপ্ৰক মানে মেনেজ কৰিছিল। তো তেওঁৰ এতিয়া নিজৰ কোম্পানী বন্ধুসকল, এইটো তেওঁ নিজৰ কোম্পানীটো কিমান সুন্দৰভাৱে মেনেজ কৰিব তেওঁ নিজে আপুনি ভাবক। তাৰ লগত আপোনালোকে চাব যে মাইণ্ডট্ৰী লাষ্ট আপোনালোকে 5 ইয়াৰ্ছ মাইণ্ডট্ৰীটো আছিল, তেতিয়াহ'লে চাওক মাইণ্ডট্ৰীকো ক'ৰ পৰা ক'ত উঠাই দিছে। তো এতিয়া হেপিয়েষ্ট মাইণ্ডছতো আপোনালোকে জানে যে চাওক যে এতিয়া 300 ৰুপিজত 166 ৰুপিজত আপোনালোকৰ এইটো কোম্পানীৰ সেই আহিছিল IPO প্ৰাইজ আহিছিল, কিন্তু তাৰপিছত এতিয়া চাব পাৰে যে এতিয়া 1000 আজি বাঢ়িছে 1100ৰ ওচৰে পাজৰে আছে। তেতিয়াহ'লে বন্ধুসকল আপোনালোকে চাব পাৰে যে কি সুন্দৰভাৱে কোম্পানীটো গ্ৰ' কৰি আছে। তেতিয়াহ'লে মই সেইকাৰণে কৈছোঁ বন্ধুসকল হেপিয়েষ্ট মাইণ্ডছ এণ্ড টেকন'লজিছ লিমিটেড এইটো লং টাৰ্মৰ কাৰণে খুব সুন্দৰ এটা পটেঞ্চিয়েল থকা ষ্টক হয় বুলি মই ভাবোঁ বন্ধুসকল। আপোনালোকৰ ৰিচাৰ্চ কৰি ল'ব যদি কিনো বুলি ভাবে আৰু নিজৰ ফাইনেন্সিয়েল এডভাইজাৰৰ লগতো নিশ্চয় পৰামৰ্শটো লৈ ল'ব কি যিকোনো এটা ষ্টকৰ ইনভেষ্ট কৰাৰ আগত। তো বন্ধুসকল এইটো ষ্টকত এতিয়া কোনটো লেভেলত আপোনালোকে ইনভেষ্ট কৰিব লাগিব মই সেইটো অকণমান কৈ দিছোঁ, কাৰণ এতিয়াতো 1171 ৰুপিজত আছে। বৰ্তমান ইনভেষ্ট নকৰিব বন্ধুসকল এইটো ষ্টকত, কাৰণ বহুত জুই লাগি আছে ষ্টকটোত। অকণমান যিমান বাঢ়িব দিয়ক, তাৰপিছত সকলোবিলাক ষ্টকে অকণমান উশাহ লয় তো নামি আহিব, এনেকৈ কনচলিডেশ্যন কৰিব। তেতিয়া আপুনি এই বেচিছত এনেকুৱা টাইমত যদি পায় তেতিয়া ইনভেষ্ট কৰিব
কৰিব টাইম হ'ব যেতিয়া আপোনালোকে ইনভেষ্ট কৰিব পাৰে তো আপোনালোকে ষ্টকটো এতিয়া ৱাটচ কৰি ৰাখক ৱাটচ কৰি ৰাখি এনেকা যেতিয়া মই যেনেকৈ ক'লোঁ যে ষ্টকটো প্ৰাইচটো এনেকৈ ওপৰত যাব গ'লে অকণমান ডাউন হ'ব ডাউন হৈ পেলাই এনেকৈ অকণমান হ'ব তেতিয়া এইখিনি ৰেঞ্জত যদি আপোনালোকে কিনিব পায় তেতিয়াহ'লে কিনিব বন্ধুসকল তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে সদায় পাই থাকে তো বন্ধুসকল আজিলৈকে আহিছোঁ তেতিয়ালৈকে বাই বাই